হে বন্ধুসকল কি খবৰ মই নিজাম আৰু এখন নতুন ভিডিও লৈ আপোনালোকৰ আগত আহক সময় স্কেপ নকৰাকৈ আজিৰ ভিডিওটো আমি আৰম্ভ কৰো হে বন্ধুহত আজি মই যেটো টপিকৰ ওপৰত আলোচনা কৰিম আপোনালোকে ওপৰত যিখন থাম্বনেইল আছে এখন চাই অলৰেডি গম পাইছে যে আজি মই কোনটো টপিকৰ ওপৰত আলোচনা কৰিম আপোনালোকে গম পাইছে যে ডিব্ৰুগড় ইউনিভাৰ্সিটিত আজি প্ৰায় এসপ্তাহমান আগতে এখন ভিডিও ভাইৰাল হৈছিল দুজন শিক্ষকৰ মাজত কিন্তু আজি আৰু এখন ভিডিও আপোনালোকৰ মাজত আহি গল আৰু সেইখন तमाम ভাইৰাল হৈ আছে সেইখন হল যে এজন জিওগ্ৰাফি শিক্ষক বা এজন ভূগোলৰ শিক্ষকে এজন ছাত্ৰীৰ লগত কিবা বেয়া ধৰণৰ এসএমএস কৰে আৰু সকলোবোৰ এসএমএস মোৰ হাতত আছে মই সকলোবিলাক আপোনালোকক দেখাম আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব অকল এসএমএসই নহয় তেও বেয়া কামতো লিপ্ত থাকে কিন্তু হেবিলাক হয়তো আপোনালোকক দেখাব ইমান নোৱাৰো কাৰণ ইউটিউবৰ কিছুমান নীতি বা কিছুমান নিয়ম থাকে প্ৰথমতে আপোনালোকে কি এসএমএস কৰিছিলে শিক্ষকজনে সেই ছোৱালীজনীক মই এসএমএস কিটা আপোনালোকক এখনকে পঢ়ি দিম আপোনালোকে নিজে পঢ়ি লব বা ময়ো পঢ়িম আপোনালোকে এসএমএস কিটা আগতে চাই লওক হে বন্ধুহত আজি মই যিজন শিক্ষকৰ কথা আলোচনা কৰি আছো তেওঁৰ নাম হল যে আজু স্যাৰ আজু বুলি তেওঁক মাতে বা তেওঁক আজু স্যাৰ বুলি মাতে তেওঁ নিজৰ ছাত্ৰৰ লগত কেনেকুৱা ধৰণৰ এসএমএস কৰে আপোনালোকে চাক মই কেইটামান পঢ়ি দিম আপোনালোকে নিজে পঢ়ি লব প্ৰথমতে এখন সাৰে এখন এসএমএস কৰিলে কৈছে ডিপি বহুত দুনিয়া আৰু ছোৱালীজনীক কৈছে ডিপি বহুত দুনিয়া আৰু ছোৱালীজনী সুধিছে কাৰ ডিপি কিহৰ ডিপি পাছত শিক্ষকজনে আকো কৈছে তোমাৰ প্ৰফাইলৰ শিক্ষকজনে আকো লিখিছে শৰ্ট ড্ৰেছত বহুত ভাল লাগে ছোৱালীজনীক শিক্ষকজনে কৈছে শৰ্ট ড্ৰেছত বহুত ভাল লাগে ও থ্যাংক ইউ ছোৱালীজনী আকো থ্যাংক ইউ দি ছোৱালীজনী কেনেকুৱা তোমালোকে ভাবিছোৱা ইউ আৰ ওয়েলকাম লেডি আকো শিক্ষকজনে লিখিছে ইউ আৰ ওয়েলকাম লেডি আকো শিক্ষকজনে লিখিছে যে শৰ্ট ভাল পোৱা নে কেনেকুৱা শিক্ষক এইবিলাক আপোনালোকে কক নিজৰ ছাত্ৰীৰ লগত এসএমএসত এনেকুৱা বেয়া লিখি আছে শৰ্ট ভাল পোৱা নে আৰু বহুত ধৰণৰ এসএমএস আছে মই সকলোবিলাক আপোনালোকক দিম আপোনালোকে অকমান নিজে পঢ়ি লব মই যদি সকলোবিলাক পঢ়ি দিবলৈ যা বহুত দীঘল হৈ যাব আপোনালোকে চাইছে মই অলৰেডি দি আছো আপোনালোকে নিজে অকমান পঢ়ি লব ইয়াত চাক আৰু দিছে কি কৰিলেনো ডাঙৰ হৈ ও কি কৰিলা ইমান ডাঙৰ হৈ গল জিমছ গৈছিলা নেকি কেনেকুৱা অভদ্ৰ শিক্ষক আপোনালোকে চাগে বুজি পাইছে মই আপোনালোকক ক'বলগা নাই ছোৱালীজনী কি বেয়া কথা সুধি আছে আপোনালোকে নিজে পঢ়ি লব মই সকলোবিলাক কথা পঢ়ি দিব নোৱাৰো কাৰণ যদি মই সকলোবিলাক কথা আপোনালোকক পঢ়ি দিও তেতিয়া হলে যিখন ভিডিও বহুত দীঘল হৈ যাব আৰু লিখিছে তোমাৰ বুকুৰ ফালে সবৰে চকু যাব আৰু ডেঞ্জাৰ হলে ছোৱালীজনীক কৈছে তোমাৰ বুকুৰ ফালে সকলোৰে চকু যাব যদি আৰু ডেঞ্জাৰ হৈ যায় কেনেকুৱা অভদ্ৰ শিক্ষক এইবিলাক আমাৰ অসমৰ বৰ্তমান শিক্ষক সমাজখন ধ্বংস কৰি দিব এনেকুৱা কিছুমান মানুহে আজি প্ৰায় 6 মাহ মান আগতে এজনী শিক্ষক নিজামুদ্দিন লস্কৰ বুলি কোনোবা এজন শিক্ষকে বহুত বেয়াকে ভাইৰাল হৈ পৰিছিল আজি প্ৰায় 8 দিন মান আগতে আপোনাৰ ডিব্ৰুগড়ৰ প্ৰফেসৰ আৰু এজন শিক্ষয়িত্ৰী দিছপুৰ মহাবিদ্যালয়ৰ তেওঁৰ লোকৰ ভিডিও ভাইৰাল হৈ গল আৰু গোটেই অসমৰ মানুহে গম পাইছে ইতিহাসক আৰু এজন ভূগোলৰ শিক্ষক ওলাই গল আৰু কি নোলাব কেদিনমান আগতে এজন শিক্ষয়িত্ৰীক মাৰি পেলাইছে মাৰি মুখত এচিড ডালি ৰেপ কৰি পেলাই থৈ গল আপোনালোকে চাগে গম পাইছে মই আপোনালোকক আকৌ ফটো কেটা দি আছো আপোনালোকে পঢ়ি চাক
বন্ধুসকল আজি যিখন ভিডিঅ' মই তোমালোকক দিলোঁ বা যিজন শিক্ষকৰ কথা আলোচনা কৰিলোঁ তোমালোকে এইজন শিক্ষকক কি কৰিব লাগে কমেণ্ট কৰি জনাবা আৰু শিক্ষকে এনেকুৱা বেয়া কাম কৰিলে কি সিদ্ধান্ত ল'ব লাগে সেইটো তোমালোকে যদি জানা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিৰ ভিডিঅ'টো চাই যদি তোমালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'খনত এখন লাইক কৰি দিবা কাৰণ তোমালোকে যদি লাইক কৰা তেতিয়াহ'লে মোৰ ভিডিঅ' বনোৱাৰ হেঁপাহটো বাঢ়ি উঠে আৰু আজিৰ ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনখন টিপি দিবা কাৰণ আগত যিবিলাক ভিডিঅ' আহিবলগীয়া আছে সকলোবোৰ ভিডিঅ'ৰ লিংক যাতে তোমালোকে পাই থাকা।